Hi friends, welcome to my Bori Communication channel. Hi বন্ধুসকল, Bori Communication channel আপোনালোকক স্বাগতম। বন্ধুসকল, আজি মই নাম্বাৰ ৰিজাৰ্ভখন আপোনালোকক দেখুৱাম। লগতে নাম্বাৰ ৰিজাৰ্ভৰ মাজেদি গৰম পানীৰ কোনটো পথেৰে যায় প্ৰতিকো আপোনালোকক দেখুৱাম। আমি বাইকত আহি আছোঁ, ধৰামুখ পাৰ হৈছোঁ এতিয়া। ইয়াৰ পৰাই নাম্বাৰ ৰিজাৰ্ভ আৰম্ভ হৈছে। আৰম্ভণি আপোনালোকে মেইন নাম্বাৰ ৰিজাৰ্ভৰ গাত জংঘল কিছু সময় পিছত দেখিবলৈ পাব। আপোনালোকে জানে নাম্বাৰ ৰিজাৰ্ভখন এটা অংশ গোলাঘাট ডিষ্ট্ৰিক্ট হয়, এটা অংশ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হয়। আমাৰ লগতে আপোনালোকে চাওকচোন নাম্বাৰ ৰিজাৰ্ভখন। গাড়ী মটৰ বৰ কম চলে এই ৰাস্তাটোত, মানুহ তেনেকৈ পোৱা নাযায়। বৰ ভয় লগা ধৰণৰ ৰাস্তা। তাৰ মাজতে ৰাস্তাত কাম চলাই আছে, কিছুমান ৰাস্তা কাম কৰাৰ লোকে। ইয়াত হাতী ওলায়, বনৰীয়া হাতী।
আমি আহি গৰম পানীত পালোহি, গৰম পানী পুখুৰীত। এইটো হৈছে বাউণ্ডাৰীটো, গৰম পানী পুখুৰীৰ বাউণ্ডাৰী। আমি এতিয়া পাৰ্কিং কৰিবলৈ যাম। আমাৰ বাইকখন এতিয়া পাৰ্কিং ঠাইলৈ লৈ যাম। পাৰ্কিং কৰাৰ পিছতে পুখুৰীটো চাবলৈ যাম। পাৰ্কিং কৰা হৈছে। আমি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আমি ইমানতে সামৰিম ভিডিঅ'টো। কিন্তু বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, নহ'লে ভাল নালাগিব। মোৰ চেনেলটো বড়ি কমিউনিকেশ্যন চেনেল।